Da BPF रायजोनि गामि गामि BPF राजखान्थि हान्जानि अभियान नंगौ दानिफ्रायनो जागायबाय बिटिसिआव राजखान्थियारि दोलोफोरनि फोसावदिं हाबाफारिया गोख्रों खालामनो जानजि खाफ्रादों गावबा गाव राजखान्थि दोलोफोरखौ थिग बेबायदिनो क'क्राझार जिल्ला सेरफांगुरि थानानि सिङाव थानाय सेथि बस्ति गामियाव गरखा सेल BPFआ मावफुं मेल हाबाफारिनि गेजेरजों गरखा समाजनि समस्याफोरा माबोरै समाधान खालामनो हायो बेनि सायाव गुवारै सावरायलायदों। बे हाबाफारियाव BPFनि MCLA देरहासार बसुमतारीजों लोगोसे हाबाफारियाव गरखा सेल BPFनि आफादगिरि नन्दलाल मगर आरो गरखा समाजनि सोद्रोमा बिथांमोनहा बाहागो लायो। दानिया फैदो मा बुंदों जोंनि खौरांगिरिनि हेफाजाबजों मिन्थिना लानि। निश्चितभाৱে আপুনি কোৱাৰ দৰে এতিয়া BPF গাঁৱে গাঁৱে এই কনসেপ্টটো আমি লৈছো বিশেষকৈ গৰখা সেল BPF আমাৰ কেন্দ্ৰীয় সমিতি আৰু সেই কাৰণে আমি যেনেকৈ আমাৰ বিভিন্ন সেল আছে BPF দলৰ আমি প্ৰত্যেকটা জিলাতে আমি গাঁৱে গাঁৱে এক্সিকিউটিভ মিটিং আমি মাতিছো আৰু যোৱা দুটা জিলা সমিতিৰ এক্সিকিউটিভ আমি অলৰেডি পৰ্বতঝৰা আৰু আমাৰ গোসাইগাঁও জিলা সমিতি যোৱাকালি শেষ হৈ গ'ল। আজি আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ আজি এক্সিকিউটিভ মিটিং আৰু আজি আঠিয়াবাৰী 2 নং আঠিয়াবাৰীত আমি আজি উপস্থিত হৈছোহি আৰু মুখ্য অতিথি ৰূপে আমাৰ দেৰহাসাদ বসুমতাৰী ছাৰ তেখেত আজি উপস্থিত হৈছে বিৰোধী দলপতি লগতে আমাৰ কেন্দ্ৰীয় আমাৰ অবজাৰভাৰ কোঅৰ্ডিনেটৰ সেলৰ কোঅৰ্ডিনেটৰ আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাজাৰী তেখেত উপস্থিত হৈছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বসকল এইখন সভাত উপস্থিত হৈছে আৰু বিস্তৃত ৰূপত আমাৰ বিটিসি অঞ্চলত বা বিশেষকৈ আমাৰ বড়োলেণ্ড অঞ্চলত থকা গোৰ্খাসকলৰ সমস্যাৰ বিষয়ে আমি ইয়াত কেনেকৈ সমাধান কৰিব পাৰি গোৰ্খা সেল BPFে মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী BPF দলৰ সভাপতিৰ নিৰ্দেশ অনুযায়ী আমি আজি ইয়াত উপস্থিত হ'ব পাইছোঁ আৰু নিশ্চিতভাৱে এই কোকৰাঝাৰ জিলাত বসবাস কৰা গোৰ্খাসকলৰ সমস্যাৰ বিষয়ে আমি বিস্তৃত ৰূপত আলোচনা কৰিছোঁ আৰু সমাধানৰ ক্ষেত্ৰত আগন্তুক আমি অহা 2024 লোকসভা নিৰ্বাচনত আমি গোৰ্খাসকলে BPF দলৰ প্ৰাৰ্থীক আমি সমৰ্থন দিম আৰু মানে বাই হুক অন ক্ৰুক আমি জিতাই লৈ যাম তাৰ বাবে আমি সবলভাৱে আমি আলোচনা কৰিছোঁ আৰু লগে লগে 2025ত আমাৰ কাউন্সিলত মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱক বিটিসিৰ চিফ আকৌ আমি পাতিবলৈ আমি তৎপৰ হৈছোঁ আৰু ইতিমধ্যে ৰাইজে আমাক গ্ৰীণ সিগনেল দিছে আৰু এই গ্ৰীণ সিগনেলত কোনেও ট্ৰেইনটো ৰখাব নোৱাৰে। নিশ্চিতভাৱে আমি ওলাই আহিছোঁ গোৰ্খা সেল BPFে সক্ৰিয়ভাৱে কাম কৰি আছে আৰু গোৰ্খা সেল BPFে কেৱল দলৰ কাৰণে নহয় জাতিটোৰ কাৰণে চিন্তা কৰি ওলাই আহিছে আৰু যাৰ কাৰণে আজি আমি মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকে BPFত থাকিও জাতিটোৰ কাৰণে কি কৰিলে ভাল হ'ব এই কথাবোৰ তেখেতে আমাক কৰিবলৈ সুযোগ দিছে যাৰ কাৰণে ৰাইজে এতিয়া ভাল পাইছে। বিগত দিনত বহুত ৰাজনীতি কৰিছে দলৰ নামত ৰাজনীতি কৰিছে কিন্তু আজি মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱে বড়োলেণ্ড অঞ্চলত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিছে। কৰিব পাৰিব কেনেকৈ আশা চাওক কেৱল আমিয়ে নহয় এতিয়া ৰাইজে কৈ আছে যাৰ কাৰণে আজি UPPLৰ জ্যেষ্ঠ নেতাসকল আজি প্ৰায় 20 জনমান ইয়াত আহিছে গাঁৱৰ হেডমেনৰ পৰা আৰম্ভ কৰি গাঁওবুঢ়া আৰু গাঁৱৰ জ্যেষ্ঠসকল আজি ইয়াত আহিছে আৰু তেখেতসকলৰ নেতৃত্বত আমাৰ যেতিয়া কমিউনিটি ৱাইজ যেটো নেকি বাৰ্তালাপ ইন্টেলেকচুৱেল মিট গাৰ্জেন মিট মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী ছাৰে কৰিব সেই সময়ত তেখেতসকলক আমি যোগদান কৰাম সেই কথাটো আজি আমি আলোচনা কৰিছোঁ আৰু নিশ্চিতভাৱে আজি গোৰ্খা সেল ৰাজবংশী সেল আমাৰ আদিবাসী সেল নাথযোগী সেল মাইনৰিটি সেল লেকে কৰি বেংগলী সেল আদিকে কৰি এই সেলে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবোৰ দাঙি ধৰিবৰ বাবে মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী আমাক সুযোগ দিছে তেখেতক আমি হজুৰে ধন্যবাদ যাচিছোঁ আৰু নিশ্চিতভাৱে ৰাজনৈতিক সংগ্ৰামত এতিয়া আৰু গোটেই জাতি জনগোষ্ঠী মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰীৰ লগত আছে। নিশ্চিতভাৱে পৰিৱৰ্তনৰ নামত প্ৰমোদ বড়ো ডাঙৰীয়া আহিছিলে কিন্তু তেখেতে পৰিৱৰ্তনৰ নামত বহুত কথা কৈ গ'ল আৰু এই কথাবোৰ আজি
মানে আৰম্ভ কৰাৰ এটা পইণ্টছত তেখেতসকলে কৰিব পৰা নাই আৰু ৰাইজে বুজি পাইছে তেখেতসকলৰ চৰকাৰটো হ'ল পৰিৱৰ্তনৰ চৰকাৰ নহয়, এইটো মিছলীয়াৰ চৰকাৰ। বাই মিষ্টেক তেখেতসকলে আজি গাদীত বহিছে আৰু নিশ্চিতভাৱে তেখেতসকলেও এতিয়া জানে, ইউ পি পি এলৰ নেতাসকলেও জানে 2024 আৰু লোকসভা 2024 যে আমি জিতিব নোৱাৰোঁ। সেইবাবে তেখেতসকলকো সময় থাকোঁতে আপোনালোকে ইউ পি পি এলৰ পৰা BPF-লৈ আগমন হওক, এই আমি তেখেতসকলকো মানে আহ্বান জনাইছোঁ। তেখেতসকলৰ প্ৰেছ মিটৰহে কাম। আপোনালোকে দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়া কেৱল মাননীয় হাগ্ৰামা মহিলাৰী দেৱে কৰি যোৱা কামসকলকহে তেখেতে মানে ৰং চূণ সানিহে চক মকাইছে আৰু য'ত 1 কোটিৰ কাম দিছে তেখেতে 5 কোটি দিহে মানে ৰিপেয়াৰিং কৰে। তো তেনেকুৱা ধৰণৰ চৰকাৰে কেৱল পইচা ঘটাৰ চৰকাৰ। আৰু তেখেতসকলে আৰু এটা কথাটো কৈছিল যে কৰাপশ্যনটো আমি দুৰ্নীতিটো বন্ধ কৰিম বুলি তেখেতে কৈছিলে, কিন্তু আজি BTC বা BTR একৰ্ড হোৱাৰ পিছত প্ৰমোদ বড়ো চৰকাৰ গঠন হোৱাৰ পিছতে আজি দুৰ্নীতিয়ে দুৰ্নীতি BTCত পদে পদে দুৰ্নীতি। দুৰ্নীতি যদি শাসন যদি চলিছে তেতিয়াহ'লে BTR-ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে চলিছে। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि कोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो? नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन।